কবিতা কবিতা লগা সেই ছন্দবোৰ কলেজীয়া জীৱনত সাৰ পাই উঠে। কল্পনাৰ সাগৰখন বাস্তৱ হৈ উঠে কলেজীয়া জীৱনত। নতুন অভিজ্ঞতা, নতুন যাত্ৰা, কলেজীয়া জীৱনৰ এক সুকীয়া আমেজ। আজি নৱাগত আদৰণি সভা আমাৰ মহাবিদ্যালয়ৰ আৰু মঞ্চ মুকলি কৰা হ'ল। এয়া আমাৰ বুৰঞ্জী বিভাগৰ দাস ছাৰে এটা ধুনীয়া ভূপেন্দ্ৰ সংগীত গালে, শুনকচোন। বৰষুণ যিহে আহিলে, ৰ'দত একদম ধুনীয়াকৈ সাজি কাচি যোৱা গাটো তিয়ালোৱেই, লগতে এই সমবেত সংগীতটো শুনাৰো আমাৰ সৌভাগ্য নহ'ল। মানে আপোনালোকক শুনাবহে নোৱাৰিলোঁ, নিজেই বাৰু শুনিলোৱেই। বৰষুণৰ যি শব্দ পালোঁ, আপোনালোকে শুনা হ'লে হয়তো কাণত বৰষুণৰ সেই বৰষুণ টিনপাতত পৰাৰ সেই চাউণ্ডটোহে শুনিলেহেঁতেন। ইমান ধুনীয়াকৈ গালে দাদা বাইদেউহঁতে সমবেত সংগীতটো। আচলতে সমবেত সংগীত বুলি ক'লে স্কুলীয়া জীৱনটোৰ এটা খুব সুকীয়া অভিজ্ঞতা বুলি ক'ম। যেতিয়া সমবেত সংগীত গাওঁ, একেটা ড্ৰেছ, একে পজিশ্যন, সকলোৱে একেটা তালে তালে একদম নাচি থকা, সেইবোৰ আচলতে মই কৈছোঁৱেই আগতে, স্মৃতিপাতত ধুনীয়া ৰঙীন আখৰে লিখি থাকিব, জিলিকি থাকিব এইবোৰ স্মৃতি। আৰু ভাইটি ভণ্টিসকলক আদৰাৰ এই মুহূৰ্তখিনি অকণমানহে কৰিব পাৰিলোঁ। বৰষুণত তিতাৰ বাবে মই ঘৰলৈ গুচি আহিব লগা হ'ল। আৰু চাই যাওকচোন কি কিনো বাহিৰলৈ। এয়া বৰষুণৰ পৰিৱেশ, বৰষুণে থৈ দিছে ইয়াতে বন্ধ কৰি। বিহু নহ'লে আধৰুৱা সকলো। অসমীয়াৰ আৱেগ বিহু, অসমীয়াৰ অনুভূতি বিহু। আৰু এই যে ধুনীয়া নাচনীজনী দেখিছে, এইগৰাকী আমাৰ অসমীয়া বিভাগৰ বা হয়। আৰু ইমান দেখিবলৈ যিমান ধুনীয়া, নাচতো ইমানেই ধুনীয়া আৰু বিৰাট ধুনীয়াকৈ নাচিছিলে। কপিৰাইট ক্লেইমৰ ভয়তহে একচুৱেলি মই গানটো লগাই দিয়া নাই আৰু গানটো লগাই দিয়া হ'লে হয়তো শুনি ভাল লাগিলেহেঁতেন। ৰাতিপুৱা বহুত সোনকালেই গ'লোঁ জানেনে, অলপ কামো আছিলে, দায়িত্ব অলপ আছিলে। সেইখিনি কৰি মেলি আৰু দায়িত্ব যেতিয়া আমি লাভ কৰোঁ ন, সেইখিনি কৰিবলৈ মই বিৰাট বেছি নিজৰ কষ্টটো মই কেতিয়াও নাচাওঁ। আৰু এইবিলাক ভিডিঅ' বনোৱা মানুহ ঢেৰ মোৰ একদম কৈছোঁ নহয়। মেগাজিনৰ দায়িত্ব আছিলে আমাৰ গোটেইখনৰে। আমাৰ ডিপাৰ্টমেণ্টৰ মেগাজিনখন বনোৱাত আমি মুঠতে লৈছোঁ 3 দিনমান। আৰু লগতে মোক এটা দায়িত্ব দিলে যে আমাৰ যোনখন অন্বেষা, আমাৰ কলেজৰ যিখন মেগাজিন, সেইখন বনাব লাগে। এইখন বনাই থকা অৱস্থাত আমাৰ যিখন বনাইছিলোঁ ডিপাৰ্টমেণ্টৰ, আমাৰ ইংৰাজী বিভাগৰ গোটেইখিনি ছোৱালীয়ে আছে আৰু গোটেইখনে মিলি পেলাই এয়া বনাইছিলোঁ। অলপ থৈ দিলোঁ আৰু ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াওঁ। আৰু এইখন কৰি হৈছে আমাৰ জেনেৰেল ফিচাৰ্ছৰ
দুদিন আগত আৰু দুদিন আগত মানে দুদিন নহয়গৈ আৰু আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা লাগিছোঁ 12 বজালৈকে সেইদিনা তাৰ পিছত 12 বজাৰ পিছৰ পৰা আমি আমাৰ যিখন অন্বেষা আমাৰ মানে কলেজৰ ৱাল মেগাজিনখন সেইখন বনাব যাব লাগে আৰু সেইখন এদিনত কমপ্লিট কৰাটো মোৰ বাবে বহুত ডাঙৰ এটা চেলেঞ্জ আছিলে আৰু মোক সহায় কৰা মোৰ প্ৰত্যেকগৰাকী ভাইটি ভণ্টি লগতে মোৰ সহপাঠীসকলক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ তেওঁলোকে যিখিনি সহায় কৰিলে মই কেতিয়াওৱে পাহৰিব নোৱাৰোঁ সেইখিনি সদায় মনত ৰাখিম আৰু সদায় তোমালোকৰ এইবোৰ স্মৃতি বুকুত লৈয়ে আগবাঢ়িম লগতে আপোনালোকক কিছুমান মই ফটো দি দিম শেষত মই ৱাল মেগাজিনখন কেনেকৈ বনালোঁ আৰু শেষত আমাৰ ডিপাৰ্টমেণ্টৰ মেগাজিনখনে কি ৰূপ লৈছিলে সেইখিনি মই আপোনালোকক ফটো দি দিম কিন্তু আকৌ এবাৰ কৈছোঁ মোৰ সতীৰ্থসকল মোৰ ভাইটি ভণ্টি সকলোকে ধন্যবাদ ইমানখিনি স্মৃতি গোটালোঁ এই দুটা দিনত আৰু এটা দিনতেই কমপ্লিট কৰিব পৰাটো মোৰ বাবে সম্ভৱ নাছিল তোমালোকৰ বাহিৰে আৰু কিনো ক'ম সদায় চিৰকৃতজ্ঞ তোমালোকৰ ওচৰত আপোনালোকৰ আগত মই কিছুমান ফটো পিছত লগাই দিম ফ্ৰেছাছত ইমান ভিডিঅ' ক্লিপ লোৱা নহ'ল বৰষুণৰ পাত যিহে বতৰটো এবাৰ ভাল কৰিছে এবাৰ বৰষুণ দিছে তেনেকৈয়ে আছে আৰু বহুত তিতিলোঁ গাও ভাল নহয় বাৰু ফটো কেইকপি আপোনালোকে চাব আৰু এটা কথা আমাৰ কলেজত ফোন এলাউ নাই বাট যেতিয়া ফ্ৰেছাছৰ কাম কৰি আছিলোঁ তেতিয়া এলাউ কৰি দিছিলে কাৰণ ফোনটোত যিকোনো বস্তু কিবা কিবি নহ'লেও বা দোকানীজনক ফোন কৰিব লগা হ'ল ছাৰকে কিবা এটা বস্তু বিচাৰিব লগা হ'ল সেইকাৰণেহে ভিডিঅ'টো কৰি থোৱা হ'ল এনেকৈ আমাৰ মহাবিদ্যালয়ত ফোনৰ ইউজ নহয় আৰু তাৰ যদি কোনোবাই ইউজ কৰে তেনেহ'লে 200 টকা আমি জৰিমনা ভৰিব লাগিব আৰু এইখন হ'ল আমাৰ ফাইনেল লুক আমাৰ ডিপাৰ্টমেণ্টৰ মেগাজিনখনৰ আৰু এইখন এদিনত যে উলিয়াইছিলোঁ বুলি কৈছোঁ এইখনেই আৰু ছাৰ বাইদেউ সকলোৱে ভাল পাইছে ইমান কষ্ট কৰি এইখন আকৌ আমাৰ ডিপাৰ্টমেণ্টৰ দেই ফাইনেল লুকটো এইটো কেনেকুৱা লাগিছে ক'ব ৰুমটো লেতেৰা হৈ আছে কাৰণ এইখিনি কাম কৰি শেষ হোৱাৰ লগে লগে মই ফটো তুলি গ্ৰুপত দিয়েই দিছোঁ আৰু এয়া আমাৰ ধুনীয়া ধুনীয়া ছোৱালীকেইজনী আমাৰ জুনিয়ৰ্ছ আৰু ছিনিয়ৰ আছে আৰু এয়া ছাৰ মেম চবৰ লগতে ফটো তোলা আৰু কেইখনমান মই কালেক্ট কৰিছিলোঁ আৰু ফটো তোলা ভাইটিজনকো ধন্যবাদ এইখন হ'ল এদিনত কৰাখন আৰু ধন্যবাদ এইখন দেখিছেনে কষ্টৰ ফল যে সদায় মিঠা যিয়েই নহওক আজিৰ দিনটো একদম ধুনীয়াকৈ সামৰণি পৰিল বিৰাট এটা বেছি চিন্তা আছিল তথাপি ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকলৈ আগলৈও ভিডিঅ' আগবঢ়াম মৰম দিব অলপ